বীরসন পিতামহ প্রহ্লাদর অযোগ্য দত্ত বংশধর তিলক বিজেতাময় ধরণী অধীশ্বর নাম মোর বলি। তথাপি তুমোর মরণ অলপ শান্তি নাই। পিতামহ প্রহ্লাদর বাক্য মানি দিবা নিশা করি একাকার অহর নিশে চিন্তি অসময় শ্রী হরি নারায়ণর যুগল স্মরণ। অদ্যাপি মোর ভক্তি তুষ্ট হয়ে দিয়া নাই দর্শন দেব নারায়ণে। হে প্রভু নারায়ণ নকরিবারু সাধনা দেখো। নামি আহা প্রভু তুমি গোলক ধামর পরা অখণ্ড হৃদয় দেবরী আপনার আগমনে ধন্য করিলে আজি বলির জন। দেবরী প্রণিপাত করিব গ্রহণ। অকসুন দেবরী অকস্মাৎ আগমনের কারণ। নাই নাই দৈত্যবীর, তেনে কোনো কারণ নাই। বহুত দিন তোমার সাক্ষাৎ পোৱা নাই, সেইবাবে তোমাৰ সাক্ষাতের বাবে আহিলে স্থান। কিন্তু দৈত্যবীর
দেবনী কেবা হেতু দেখো তব বিঘাদিত পদ দেবনী আজি মোৰ সকলো আছে তথাপিতো দেবনী তথাপিতো মোৰ মনত অলপ শান্তি নাই সত্যবীৰ তেনেকৈ কিয় কৈছা তুমি তুমি মহাজ্ঞানী মহাবৈষ্ণৱ ৰূপে জীৱন নিৰ্বাহ কৰিছা মূৰ্তধামত আৰু আৰু ধন সোণ ঐশ্বৰ্য সম্পত্তিৰে প্ৰতিপত্তিশালী তুমি আৰু মহাদানী বলি ৰূপে সুখ্যাতি ৰাখিছা ধৰা ইয়াতকৈ আৰু কি লাগে তোমাক অলপ দেবনী হয় সময় পৰা কৰি আছো মই নাৰায়ণ বন্দনা দিবা নিশা কৰি একাকাৰ চিন্তি আছো কেৱল দেৱ নাৰায়ণৰ যুগল শৰণ কিন্তু দেৱনী বিশ্বৰ দলিত বুলি দেশ বুলি অৰাজ্য পথৰ বুলি দেখা দিয়া নাই দেৱ নাৰায়ণ শিক্ষালক্ষ ঋষি আপুনি কওক দেৱনী কি দৰে কি উপায়েৰে পাম দৰ্শন মই দেৱ নাৰায়ণ সত্যবীৰ দেৱনী এনে ভাবে তুমি দেৱনাৰায়ণক লগ কৰিব নোৱাৰিবা কিন্তু 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 কি দেৱনী কিন্তু প্ৰকাশ কৰক শুনা সত্যবীৰ তেওঁক সাক্ষাৎ কৰাৰ আছে কি সহজ উপায় উপায় আছে কওক কওক দেৱনী কি উপায় আছে শুনা সত্যবীৰ দেৱনাৰায়ণক সাক্ষাতৰ বাবে তোমাৰ ইমান প্ৰবল ইচ্ছা তোমাৰ উপৰি পুৰুষ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ দৰে তেওঁলোকৰ নীতি গ্ৰহণ কৰি তুমি বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা এনে কৰিলে অতি সহজে তুমি নাৰায়ণৰ সাক্ষাৎ হ'ব পাৰিবা বাৰু মই নকৰি পৰা এই মই মাগিছো প্ৰভু নাৰায়ণ নাহিলা যেতিয়া মোৰ ভক্তিত তুষ্ট হৈ তুমি অহিংস সত্য প্ৰেমৰ যোগেৰে নোৱাৰিলো যেতিয়া গলাব মই তোমাৰ হৃদয় শুনা প্ৰভু দেৱনাৰায়ণ আজি মই বীৰসং নন্দন বলিয়ে কৰিছো প্ৰতিজ্ঞা সত্য নীতি গ্ৰহণ কৰি বিশ্বজুৰি আতংকৰ মই কৰিম ঘোষণা নমাই আনিম তোমাক মই বৈকুণ্ঠৰ পৰা আদি হন্তে হৃদয়ৰ অতি স্তৰে স্তৰে প্ৰতি ধমনীতে লিখি ললো মই দেৱদ্ৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য কেৱল মোৰ নাৰায়ণ দৰ্শন স্বৰ্গপুৰ কৰিম আক্ৰমণ বিশ্বজুৰি আতংকৰ মই কৰিম ঘোষণা যাওঁ মই গুৰুদেৱ আৰু পিতামহৰ লগত কৰি আলোচনাত কথাটো মই অগ্ৰসৰ